6টামান বজাত গোসাইগাঁও SDGM কোৰ্টৰ এডভোকেট আব্দুল সামাদৰ ঘৰত কোনোবা অজ্ঞাত দুষ্কৃতিকাৰী প্ৰৱেশ কৰি আব্দুল সামাদক এচিড মাৰে। উক্ত ঘটনা সংক্ৰান্তে আমি আমি আব্দুল সামাদৰ পত্নী প্ৰাক্তন পত্নী ৰাছিদা বেগম আৰু তেওঁৰ ল'ৰা মাৰুফ আহমেদক ভিটো কৰি ইণ্টাৰগেশ্যন চলাওঁ আৰু ইণ্টাৰগেশ্যন কালীনত 1 নং হাউৰীয়াপেট গাঁৱৰ ওছমান আলী ওৰফে বাঘা চন অফ আব্দুল কাছেমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সোধপোছকালীনত ওছমান আলীয়ে উক্ত ঘটনাটো সংঘটিত কৰিছে বুলি আমাৰ আগত স্বীকাৰ কৰে। তেওঁ কৈছে তেওঁ ৰাছিদা বেগমৰ পৰা 18,000 টকাৰ বিনিময়ত উক্ত ঘটনা কৰিছে। এই ঘটনাত মোটামুটি ৰাছিদা বেগমে মূল অভিযুক্ত। ৰাছিদা বেগমে মূল অভিযুক্ত বুলি ধৰিব পাৰি, যিহেতু তেওঁ টকা দি তেওঁক হেৰি কৰিছে। আটক কৰিছে এই বিষয়ে আপুনি কি ক'ব? হয়, অতি দুৰ্ভাগ্যজনক ঘটনা এইটো। আমাৰ গোসাইগাঁৱত এনেকুৱা কোনোদিনেই হৈ পোৱা নাই। আমি গৰিহণা জনাইছোঁ আমচুৰ ফালৰ পৰা, কাৰণ এনেবোৰ ঘটনাত সমাজত মানে অন্যায় অত্যাচাৰৰ হেৰিবিলাক বৃদ্ধি পোৱাত অৰিহণা যোগায়। কিন্তু ইয়াত দেখা গ'ল 16 তাৰিখে যেতিয়া এচিড আক্ৰমণ হ'ল, সন্ধিয়া মানত আক্ৰমণ হ'ল, তাৰপিছত যিটো আমাৰ প্ৰশাসনৰ ভূমিকা, প্ৰশাসনে খুব তৎপৰতাৰে আমি ইতিমধ্যে গম পাইছোঁ প্ৰশাসনৰ পৰা, পুলিচ প্ৰশাসনৰ পৰা, যে ইয়াত প্ৰত্যক্ষ SP ছাৰৰ হস্তক্ষেপত 2জনমান আটক কৰিছে আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ তেওঁলোকে স্বীকাৰোক্তিও দিছে। তো এইটো আমি পুলিচক, প্ৰশাসনক ধন্যবাদ জনাব লাগিব যে অতীতত ক্ষিপ্ৰতাৰে ঘটনাটোক পোহৰলৈ অনাৰ চেষ্টা কৰিছে। তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সমাজক যাতে এনেকুৱা ঘটনা দুনাই হ'ব নোৱাৰে, এইটো এটা দৃষ্টান্ত হৈ ৰ'ব বুলি মই আশাবাদী।